আজি কাতি বিহু। কাতি বিহুৰ এই পবিত্ৰ ক্ষণত তুলসী তলত এগছি বন্তি জ্বলাই সকলোৰে মংগল কামনা কৰি এই ভিডিঅ'টো আগবঢ়ালোঁ। কি সুন্দৰকৈ আমি সকলোখিনি কাতি বিহুৰ দিনা চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে সকলোখিনি মংগলে থাকক, কুশলে থাকক, আমাৰ সকলোখিনিয়ে যাতে আনন্দময়কৈ থাকক। সেই যাতে আমি অকণমান এই সৰু ল'ৰা ছোৱালীকেইটাৰ লগত ধেমালিও কৰিলোঁ, অকণমান এই কেৰেলীয়া দুটামান আৰু পুখুৰী অলপ জ্বলালোঁ। কি সুন্দৰ লাগিছে সঁচাকৈ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগে, কি সুন্দৰ এটা পৰিৱেশ চাই ভাল লাগিল কাতি বিহু। ভাল লাগিব কি বস্তু চুবলৈ গৈছো ভাল লাগে। আজি লক্ষী পূজা বুলি কি সুন্দৰকৈ আমাৰ ফুল মাদান এই চাকি গছে যিদৰে পোহৰাইছে সেই ধাননি পথাৰডৰা, সেই ধান যেনেদৰে ওলাই আহিছে, সঁচাকৈ লক্ষ্মী দেৱী আয়ে সকলো কৃষকলৈ হাঁহি বিৰিঙাই আনিছে। জয় লক্ষ্মী আই, কৃষ্ণ প্ৰভু।